নমস্কাৰ, মই প্ৰণালী। আজি আমি আলোচনা কৰিম পিটছ ইণ্ডিয়া এক্ট 1784 বিষয়ে, যিটো ৰেগুলেটিং এক্ট 1773 ত্ৰুটি সংশোধন কৰিবলৈ প্ৰণয়ন কৰা হৈছিল। ইয়াৰ আগৰ ভিডিঅ'ত মই ৰেগুলেটিং এক্ট বিষয়ে আলোচনা কৰিছিলোঁ। যদি ভিডিঅ'টো চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, চাই ল'ব পাৰিব। ৰেগুলেটিং এক্ট 1773 সম্পূৰ্ণৰূপে সফল হোৱা নাছিল। গভৰ্ণৰ জেনেৰেল আৰু কাউন্সিলৰ মাজত মতবিৰোধ হৈছিল। সুপ্ৰিম কোৰ্ট আৰু কাৰ্যনিৰ্বাহী শাখাৰ মাজতো সংঘাত হৈছিল। এই সমস্যাবোৰ সমাধান কৰিবলৈ 1784 চনত ব্ৰিটিছ প্ৰধানমন্ত্ৰী উইলিয়াম পিট দ্য য়ংগাৰৰ নেতৃত্বত এই আইন প্ৰণয়ন কৰা হয়। এই কাৰণে এই আইনখনক পিটছ ইণ্ডিয়া এক্ট বুলি কোৱা হয়। এই আইনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যৱস্থা আছিল ব'ৰ্ড অৱ কণ্ট্ৰোল স্থাপন। এই ব'ৰ্ডটো ব্ৰিটিছ চৰকাৰৰ অধীনত আছিল। ই ভাৰতৰ ৰাজনৈতিক বিষয়সমূহ নিয়ন্ত্ৰণ কৰিছিল। ইয়াৰ ফলত কোম্পানীৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ অধিক শক্তিশালী হয়। এই আইনে ভাৰতত ডুৱেল ছিষ্টেম অৱ কণ্ট্ৰোল আৰম্ভ কৰে। এটা হ'ল ইষ্ট ইণ্ডিয়া কোম্পানী, যিটো বাণিজ্যিক কাম, আৰু আনটো হ'ল ব্ৰিটিছ গভৰ্ণমেণ্ট, যিটো ৰাজনৈতিক আৰু সামৰিক কাম কাজ কৰে। এই ব্যৱস্থাই কোম্পানীক লাহে লাহে গভৰ্ণমেণ্টৰ অধীনত লৈ যায়, যাৰ বাবে কোম্পানী নিজৰ ইচ্ছামতে যুদ্ধ কৰিব নোৱাৰিব। ইয়াৰ ফলত ভাৰতৰ ৰাজনৈতিক দিশ সম্পূৰ্ণৰূপে ব্ৰিটিছ গভৰ্ণমেণ্টৰ নিয়ন্ত্ৰণত আহে। এই আইনৰ গুৰুত্ব যদি আমি চাওঁ তেন্তে দেখিম যে ই ৰেগুলেটিং এক্ট 1773 ত্ৰুটি সংশোধন কৰে। দ্বিতীয়তে, ব্ৰিটিছ গভৰ্ণমেণ্টৰ নিয়ন্ত্ৰণ স্পষ্ট আৰু শক্তিশালী কৰে। তৃতীয়তে, ডুৱেল ছিষ্টেম আৰম্ভ কৰে। চতুৰ্থতে, ভাৰত শাসনত কোম্পানীৰ ওপৰত চৰকাৰী প্ৰভাৱ বৃদ্ধি কৰে।